Hello everyone, welcome back to our YouTube channel. আজি একচুয়ালি আমি যাবলৈ ওলাইছো ফুৰিবলৈ তো এতিয়া আমি দিল্লীলৈ যাম আমাৰ ফ্লাইট আছে 8:30 বজাত তো এতিয়া আমি ৰেডি হৈছো যাবলৈ দিল্লীৰ পৰা ক'ত যাও হেয়া আমাৰ কাইলৈ ৰাতিপুৱা ফ্লাইট আছে আপোনালোকক দেখাম জায়গাটো চাই আপোনালোকে ক'বচোন দেই ইনেও বাৰু মই কমেই ক'ত গৈ আছো মোৰ মানে একেদিন অকমান বন্ধ আছে তো ভাবিলো সাডেনলি প্ল্যান হ'ল আমি ফুৰি আহো তো বলক এতিয়া আমি যাও এয়াৰপৰ্টত লগ পাম এয়া গুটে কাপোৰ সাপোৰ পেক কৰি ৰেডি গলে হ'ল আৰু এয়া উবেৰত বহি ললো পাই গলো এয়াৰপৰ্ট চোৱা বলা এতিয়া যাও গৈ লো ভিতৰত সোমাই লওঁ তাৰপিছত লগ পাই আছো হলে হ'ল হিমালয়ানটো খাইছিলো আমি এতিয়া ইয়াত মমো খাম কিয় হোৱা নাই জানো খোৱা গৰম কেনেকুৱা টেষ্টি খাওঁ দিয়া এতিয়া অকণমান বেলেগ এবাৰ আকৌ খাবলৈ আহিছোঁ চাহ বা চেনি মিক্স কৰিছা চাহ আৰু ব্ৰাউনি কি কৈছা তুমি খাবলৈ আহিছা খাবলৈ আহিছোঁ মই সোমায়ে ষ্টাৰ্ট এয়াৰপৰ্টত আহিলে এনেও খোৱাই হয় ফুৰিবহে বাকী এতিয়া 7টা আৰু কিমান 45 মিনিটছ ল'ব লাগিব 7:45তে আমাৰ বৰ্ডিং হয় নাই পেট পূজা কৰিলোঁ এতিয়া বহি থাকোঁ তাকে পেট পূজা হৈ গ'ল যেতিয়া চিন্তা নাই বহি থাকিম এতিয়া আৰু এয়া বহিলোঁ আমি ফ্লাইটত আৰু মোৰ এজ ইউজুৱেল উইণ্ড' ছিট আৰু তোমাৰ নহয় তুমি মাজত তোমাৰ নাম মতেতো এইটো মই এক্সচেঞ্জ কৰিছোঁ কিন্তু তাৰটো মই লৈছোঁ তুমি আগতে যি গ'লা আৰু এতিয়া আৰু তুমি নোপোৱা এইটো এতিয়া আমি গৈ থাকিম এতিয়াতো ৰাতি একো নেদেখিমে ন বাহিৰত এতিয়া আৰু গোটেই লাইটে দেখিম একো নেদেখোঁ ৱাও ইমানেই থাকে গোটেই দিল্লীখন আৰু পাই গ'লোঁ আমি ইয়াত আমি টাৰ্মিনেল চেঞ্জ কৰাৰ কাৰণে টিকেট এটা ল'ব লাগিব বৰ্ডিং পাছ দেখালে দি দিয়ে বাছত বহি আছোঁ আমি টাৰ্মিনেল 1ৰ পৰা টাৰ্মিনেল 2 আহি গ'লোঁ বাছত উঠি 20 মিনিটমান লাগিছে ৰাস্তাৰে দূৰ হয় ভিতৰৰে ওচৰ এতিয়া টিটোৰ ভিতৰলৈ গৈ আছোঁ এয়া টাৰ্মিনেল 2 আমাৰ নেক্সট ফ্লাইটখন আছে টাৰ্মিনেল 2ৰ পৰা সেইকাৰণে ইয়ালৈ আহি গ'লোঁ এতিয়া ৰাতি 11টা মানে বাজিলে আমি ডিনাৰ কৰিছোঁ আজি এয়াৰপৰ্টৰ লাউঞ্জত আমাৰ ক্ৰেডিট কাৰ্ডৰ অফাৰ আছিলে 25 টকা এজনৰ দিওঁতে হৈ গৈছে আৰু এয়া বুফে আছিলে খানা বহুত আইটেম আছিলে আৰু যিহেতু আমাৰ 6 ঘণ্টা লেঅ'ভাৰ আছে তো আমি এতিয়া এয়াৰপৰ্টতে এনেকৈ বহি আছোঁ এতিয়া মৰ্ণিং হ'ল আৰু আমাৰ বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল এয়া ডিছপ্লে হৈ আছে নেক্সট ডেষ্টিনেশ্যন বোলা ঠাণ্ডা মানে এচিৰ ঠাণ্ডা এয়া ঠাণ্ডা গমেই পোৱা অঁ বোলা ঠাণ্ডা খাই আহোঁ গৰমৰ পৰা গৈ বহি ল'লোঁ ফ্লাইটত এগেইন মোৰ উইণ্ড' ছিট আৰু আমি পাম কেইটাত 7টাত পাম আৰু উৰিব 5:40 ইমান ধুনীয়া ফ্লাইটৰ পৰা ভিউটো গোটেইখন পাহাৰ পাৰ আছে যিহেতু আগতে আহিছে সি মোক কৈছিলে কিন্তু মইতো চকুৰে দেখা নাছিলোঁ এইবাৰ দেখিছোঁ সঁচাকৈ বহুতেই বেছি ধুনীয়া ভিডিঅ'তকৈ চকুৰে দেখিলে আৰু বেছি ভাল লাগে ধুনীয়া একদম বিউটিফুল ভিউ দেই এয়াৰপৰ্টটো এয়া আমি নামি বাছত বহি ল'লোঁ এতিয়া বাজিছে ৰাতিপুৱা অলমষ্ট 7 ৱেইট কৰি আছোঁ আৰু বহি টেক্সিত বহি ল'লোঁ আমি
ঠাণ্ডা এয়া চল লৈ ল'লোঁ আৰু ইয়াতে এয়াৰপৰ্টৰ পৰা হোটেললৈ ফিক্স প্ৰাইচ হয় ন টিকেট এটা দিয়ে 550 এইটো আৰু আমি আহিছোঁ লাডাখ লগ যাওঁ এতিয়া হোটেল ইয়াতে টেক্সিবোৰৰ প্ৰাইচবোৰ ফিক্স কৰি ধৰি দিয়া থাকে ঠগিব নোৱাৰে আৰু আমাৰ হোটেলখন পাই গ'লোঁ এয়া গেটখন সোমাই আহিলোঁ এইখন হোটেলখন দ্য নিউ হোটেল নিউ গ্লেচিয়াৰ ভিউ এইটো ৰিচেপশ্যন এৰিয়া আমাক ৱেলকাম কৰিছে তোমাৰখন ক'ত ক'লা খুলি দিয়ে এতিয়া আমি চাহ খাম ঠাণ্ডাটো যাব তেতিয়া চাহ লগতে বিস্কুট খাই লওঁ outdoor মজা না তাত বহিবও ভাল হ'ব ন এইটো পাহাৰ পুৰা দেখা পাই আছো ধুনীয়াকে বাহিৰতো বহিব পাৰিবা তাকে ধুনীয়া হোটেলখন ধুনীয়া হোটেলখন অকণমান ৰেষ্ট ল'লোঁ এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ আৰু জেকেটে স্কাৰ্ফে চব লৈ লৈছোঁ গুৱাহাটীলৈ মনত পৰিছে গুৱাহাটীত তাকে ডিচেম্বৰতে এনেকৈ গ'লোঁ আমি জানুৱাৰী ডিচেম্বৰ আৰু আমাৰ ৰুমটো আছিলে ছেকেণ্ড ফ্ল'ৰত আৰু এতিয়া গ্ৰাউণ্ড ফ্ল'ৰত আমি খাম ন ৰ'দটো লাগি কি ভাল লাগিছে গুৱাহাটীত আকৌ চাদৰ ওপৰত গ'লে পলাও ৰ'দটোৰ কাৰণে ইয়াত আৰু ৱাও কি ভিউ ঠাণ্ডা জেগাত ফুলবোৰ ইমান ধুনীয়া হয় একদম টিকটিকীয়া ৰঙা এইবোৰ ইমান ধুনীয়া পাৰোঁ দেখিছোঁ ইফালে মাৰ্কেট যাব পাৰি চিধা শ্বৰ্টকাট মানে ইফালে গৈ মাৰ্কেট মানে ইয়াৰ পৰা 5 মিনিট ৱাকিং নহ'লে ইফালেও যাই পেলাই এইটো ইফালেও মই গৈছিলোঁ ভাবিলোঁ আমাৰ ইফালে পাৰি এইখন হোটেলখন বাহিৰৰ পৰা ধুনীয়া গেটখনো ধুনীয়া পূৰা উডেন ইয়াত একচুৱেলি আহিলে এদিন পূৰা ৰেষ্ট ল'ব লাগে ন নহ'লে ইয়াত উশাহত প্ৰব্লেম হ'ব পাৰে মানুহৰ সেইকাৰণে আমি এতিয়া ওলাই যোৱা নাই পিছবেলালৈ চাওঁ এতিয়া আমিও ৰেষ্টেই লৈ আছোঁ সেইকাৰণে এতিয়ালৈ ফিল হোৱা নাই চাওঁ পিছলৈ ফিল হয় নেকি অক্সিজেন লেভেলটো কমি যায় ন ব্ৰেকফাষ্টত আমি পুৰি চব্জি খাইছোঁ আজি কফি আমি ওলাই যাবলৈ ৰেডি হৈছোঁ অকণমান লে মাৰ্কেটলৈ যাম আৰু পাৰ্চৰ কাম আছে একচুৱেলি আমাৰ ইয়াতে ইমান বুলেট চলে নহয় বৰ চাওঁ তাৰ বিজনেছৰ কামো আছে লগতে আমি ফুৰিবও আহিছোঁ তো আজি সেই কামটো কৰি লওক তেতিয়া ফুৰিবলৈ ভাল হ'ব এইয়া ছানগ্লাছ নোহোৱাকৈ একদম নোৱাৰি জেকেটটো পিন্ধি লৈছিলোঁ এতিয়া খুলিলোঁ ৰ'দটো বহুত বেছি চোকা আৰু ইয়াত এইবোৰ হিমালয়ান বাইকবোৰ খুব চলে ইয়াতে লাডাখত স্পেচিয়েলি বাইক ৰাইড কৰিবলৈহে আহে এনেকৈ তেল চেল পেট্ৰল চেট্ৰল ভৰাই লৈ যায় এয়া এতিয়া আমি গৈ আছোঁ নেলিটলৈ এয়া ইভিনিঙৰ ভিউ দিনত যেনেকুৱা ধুনীয়া আবেলিও ধুনীয়া আৰু এতিয়া 6:30 হৈ গ'ল ইয়াত এন্ধাৰ অলপো হোৱা নাই ইমান বতাহ এইবাৰ টুপি লগাই লৈছোঁ বৰ ঠাণ্ডা দেই আৰু অথনি আমি ওলাই গৈছিলোঁ ইয়াৰ নেলিটত কাম আছিলে তো কামটো কৰি গুচি আহিলোঁ এতিয়া যাম আমি লে মাৰ্কেট ইয়াৰ পৰা খোজকাঢ়ি যাব পাৰি ৱাকিং ডিষ্টেঞ্চ তো ব'লক আপোনালোককো লৈ যাওঁ এইটো আগে ভাগে গৈ গেটৰ ওচৰত ৰৈয়ে আছে খোজকাঢ়ি যাম ন ওচৰহে কিমান কিলোমিটাৰ
এয়াৰপৰ্টৰ পৰা আমাৰ হোটেলখন 3 কিলোমিটাৰ আৰু ইয়াৰ পৰা লে মাৰ্কেট এতিয়া খোজকাঢ়ি গ'লে 5 মিনিটছ লাগিব কৈছে। লে মাৰ্কেটত লগ পাই আছোঁ আপোনালোকক সকলোকে। অকণমান বাৰু ৰাস্তাটো দেখাম মাজে মাজে। এটা টুপি চুপি পিন্ধি আহিছোঁ আৰু এইটো তোমাৰ কি ঠাণ্ডা ঠাণ্ডা নাই নেকি? এনজয় কৰিছোঁ বতাহ ঠাণ্ডা। এনেকুৱা বতাহ মই বেগটোত ভৰাই লৈ আহিছোঁ তাৰ টুপিটো আৰু মই নিজে হ'লে পিন্ধি লৈ আহিছোঁ। এনজয়টো কৰিলোঁ অলপ। বহুত ঠাণ্ডা দেই, মজা লাগিছে কিন্তু ইয়াত ৰাস্তাবিলাক সৰু উঠাই তাকে গাড়ী চাব লাগিব আগত গৈ থাকোঁ আমি গৈ পেলাই মাৰ্কেটত এবাৰ একেলগে দেখাম। হোটেলৰ পৰা আহি এতিয়া আমি ৰাইট টাৰ্ণ ল'ব লাগিব হয়নে? ৰাইট টাৰ্ণ ল'ব লাগিব। এইখন চোৱা ফ্লৰেন্স কেফে আছে ন? মাদ্ৰাছ কেফে। এইবোৰ ৰাস্তাৰ পৰাই মাৰ্কেট ষ্টাৰ্ট। এইবোৰ গোটেই ৰাস্তাৰ দাঁতিতে আমাৰ যেনেকৈ ফুটপাথবোৰ ইয়াতো। এয়া লে মাৰ্কেট পাই গ'লোঁ। আই লাভ লে একদম লিখা আছে ষ্টাৰ্টিঙতে। ফটো উঠা মানুহৰ লাইন নেকি? লে মাৰ্কেট ন? এইটো কৰিলে সেইটো নোৱাৰি। ধুনীয়া লাগিছে ন জেগাটো টাইম পাছ কৰিবলৈ। বহি থাকিলে ইয়াত টাইম পাছ হৈ যায়। হোটেল দেৰিকৈ যাম আৰু কিন্তু দেৰিকৈ আহে ভাল হৈছে ন? ঘৰ দুপৰীয়া হ'লে সেইকাৰণেতো মই কৈছোঁ। এইফালৰ ৰোডটোৰে এণ্ট্ৰি কৰি আহিলোঁ। এতিয়া এইফালে যাম ব'লা। দোকানেই দোকান আৰু মল ৰোড টাইপ। মোৰ মানালী টাইপ ফিলিংছে আহিছে, একে টাইপ লাগিছে। ইমান বতাহ দিছে নোৱাৰিছোঁ দেই। আকৌ টুপিটো মই পিন্ধি লৈছোঁ। এইফালে পিন্ধি ল'লে টুপি পিন্ধি ল'লে বতাহ উৰাই লৈ যাব। আকৌ মানালী টুপি পুৰা বেছি যেন পাইছোঁ এইফালৰ পৰা ফ্ল'টো। আমি মেগী বিচাৰি ফুৰিছোঁ খাবলৈ, খোৱাই নাই। মেগী নাপাই অৰ্ডাৰ কৰিলোঁ ম'ম', কিন্তু কেনেকুৱা আল্টিমেট টেষ্টি কি ক'ম আৰু। এতিয়া ওলাইছোঁ আমি ডিনাৰ কৰিবলৈ। ডিনাৰ কৰোঁ, তাৰপিছত আজি জল্দি শুব লাগিব। কাইলৈ আমাৰ 9টাতে গাড়ী আহিব। কাইলৈ আমি ফুৰিবলৈ যাম ক'বাত ক'ত যাওঁ দেখাই থাকিম। এতিয়া ডিনাৰটো কৰি লওঁ ব'লক। এয়া ডিনাৰ কঢ়াই চিকেন, ৰুটি আৰু এয়া খোৱা মানুহজন হৈছে এয়া। গোটেইটো খাবা ন? খোৱা তুমি গোটেইটো শেষ কৰিব গোটেইখিনি। আৰু মোৰ হৈছে এয়া আলু জিৰা দাল আৰু এইটো ডালটো মোৰ আৰু এয়া চালাড। কি কৈছা? আমি খাওঁ। আমি ডিনাৰ কৰি আহিলোঁ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' আহি আছে চাব। কাইলৈ ফুৰিব যাম, ধুনীয়া ভিডিঅ' পাব আপোনালোকে। বাই বাই, গুড নাইট।